বান্ধৱীসকল, মীনাক্ষী পাকঘৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাম ক'লা কচুৰ সৈতে ৰৌ মাছৰ টেঙা জোল। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। মই নতুনকৈ শিকিলোঁ ৰেচিপিটো, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ভাল লাগিলে লাইক কমেণ্ট নিশ্চয় কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব। মোৰ বাবে লৈছোঁ মই ইয়াৰ ৰৌ মাছ, এয়া ক'লা কচু আৰু এয়া 3টা বিলাহী, আদা নহৰু আৰু জলকীয়া, কেঁচা জলকীয়া। এতিয়া মই মাছ ফ্ৰাই কৰি আছোঁ আৰু কচুৰ বাকলিবোৰ গুচাই ল'ম। এয়া কচু গুচোৱা হৈ গ'ল। এয়া আমি এতিয়া 2-3বাৰমান ধুই আনিছোঁ। অনাৰ পিছত এতিয়া আমি কচুখিনি অলপমান বইল কৰিম, হাফ বইল। মই এটা চচপেন বহাই দিছোঁ, তাত অলপমান পানী দিছোঁ। পানী দি কচুখিনি আমি তাত ঢালি দিম। ঢালি কমেও 15 মিনিটমান বইল হ'বলৈ দিম কচুখিনি। পানী আৰু অকণমান দি দিম। তাৰপাছত ইয়াত আমি অকণমান নিমখ ঢালি দিম কচুখিনি। এতিয়া আমি এইখিনি বইল হ'ব দিম। এই আমাৰ কচুখিনি বইল হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম আৰু এই কচুখিনি অন্য এটা পাত্ৰলৈ কাঢ়ি লওঁ। চাওকচোন কিমান ক'লা পানী ওলাইছে কচুৰ পৰা। এয়া আমাৰ বইল কৰা কচুখিনি। এতিয়া আমি এইখিনি খালী পানীৰে এবাৰ ধুই ল'ম যাতে কচুবোৰে নখজুৱাই। এতিয়া আমি এবাৰ ধুই ল'ম। এবাৰ চফা পানী দি আমি ধুই ল'ম কচুখিনি। কচু এতিয়া বনাবৰ বাবে ৰেডি। চাওক, মই মাছ ফ্ৰাই কৰিলোঁ, কচু বইল কৰিলোঁ আৰু কাটি বাচি সকলোখিনি ৰেডি কৰিছোঁ। এতিয়া মই তেল মাৰিম। এইটো ইয়াতে যিখিনি মাছ ভাজা তেল আছিলে সেইখিনিতে মই তেল মাৰিম। ইয়াত আছে শুকান জলকীয়া, পাঁচফোৰণ আৰু কেইটামান গোটা জিৰা। সেইখিনি মই তেলত দি দিম। জুইডাল অকণমান কমাই দিম। তাৰপাছত এতিয়া ইয়াত মই পিঁয়াজ ঢালিম। পিঁয়াজখিনি যেতিয়ালৈকে গল্ডেন ব্ৰাউন নহ'ব তেতিয়ালৈকে অলপমান ভাজিম।
নহৰু আৰু কেঁচা জলকীয়া পেষ্ট ঢালি দিম। ইয়াত দিম মই অলপ জিৰা গুড়া, তাৰপাছত দিম মই জলকীয়া গুড়া, তাৰপাছত দিম অলপ হালধি পাউডাৰ, তলিত ধৰি নাযায়। এয়া অলপমান সিজিছে। এতিয়া ইয়াত মই বইল কচুখিনি ঢালি দিম। এয়া মই বইল কচু ঢালি দিছোঁ, দি অলপ সময় ভাজি দিম।
জোল খোৱা হয়। জোল বনাবলৈ মই 2 গিলাচ পানী ঢালি দিম। আৰু এইখিনি এতিয়া আমি অলপমান উতলিবলৈ দিম সিজি। এয়া চাওক আমাৰ জোল উতলি আছে। এতিয়া আমি ইয়াত মাছ ঢালি দিম। এতিয়া এইখিনি আৰু 5 মিনিটমান সময় উতলিবলৈ দিম। এয়া চাওক আমাৰ মাছৰ জোল উতলি আছে। এতিয়া ইয়াত আমি 2 ফুটামান তেতেলী দি দিম। এতিয়া সোৱাদটো অকণমান বাঢ়ি যাব। আমাৰ কচু আৰু ৰৌ মাছৰ জোল তৈয়াৰ হৈ গৈছে। এয়া আমাৰ মাছৰ জোল ৰেডি হৈ গ'ল। এতিয়া মই বাঢ়ি দিম। এয়া চাওকচোন। মাছৰ জোল বনাই হৈ গ'ল। আপোনালোকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই